নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ গোৱালপাৰা। গতিকে ফাৰ্ষ্ট টাইম, লাষ্ট টাইম আহিছিলোঁ বকলৈ, তো আজি গোৱালপাৰা ফাৰ্ষ্ট টাইম গৈ আছোঁ। তো আহক আমাৰ লগত। মোৰ লগত ৰাজীৱ আছে বন্ধু। আমি একচুৱেলি এটা বিজনেছ অপৰচুনিটি লৈ গোৱালপাৰালৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই যাম যে গোৱালপাৰাত যোৱা ৰাস্তাৰ কাষত ইমান ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশ, বহুত ভাল লাগে। মানে ইয়াৰ কাষত থকা চিৰিজ গাছবোৰ, কৃষ্ণচূড়া গছবোৰ, তাৰপিছত ৰাস্তাটো ভালেই বহুত, তাৰপিছত মানে যিবোৰ পৰিৱেশ, মানে একদম প্ৰাকৃতিক পৰিৱেশটো একদম বহুত ভাল লাগে। আৰু এই বিষয়ে আপোনালোকক ৰাজীৱে ক'ব অকণমান, বিজনেছৰ বিষয়ে বা গোটেইখিনি ক'ব আপোনালোকৰ মাজলৈ। মই ৰাজীৱৰ কাষলৈ মই দিছোঁ আপোনাক, মই যিহেতু ড্ৰাইভ কৰি আছোঁ। নমস্কাৰ, গুড মৰ্ণিং। মই ৰাজীৱ দাস, প্ৰভেদা ইণ্ডিয়াৰ ষ্টাৰ এক্সিকিউটিভ আৰু এতিয়া নতুনকৈ ষ্টাৰ গ'ল হ'ম। তো আজি এইটোৱে ক'ব বিচাৰোঁ যে আমি এনেকুৱা এণ্টাৰটেইনমেণ্ট, চাকৰিমুখী বা যিকোনো এটা উপাৰ্জনমুখী হ'লে এনেকুৱা এটা এণ্টাৰটেইনমেণ্ট আমি নাপাওঁ। কিয়নো আজি ছানডে হ'লে সকলোৰে এটা মানে উইকলি অফ থাকে বা কিছুমান ডিউটিত উইকলি অফো নাথাকে। তো আজি উইকলি অফ হিচাপত কিছুমানে ঘৰৰ কিবা কিবি কাম কৰে বা সপ্তাহটোৰ যিমানখিনি মানে আমাৰ কাম থাকে সেইখিনি কাম আমি ছানডে কৰিবৰ কাৰণে ট্ৰাই কৰোঁ। কিন্তু আজি আমি বিজনেছৰ থ্ৰু দি আমি বিভিন্ন জাগা চোৱাৰ লগতে বিভিন্ন এণ্টাৰটেইনমেণ্ট আমি কৰিব পাৰোঁ। আজি আমি প্ৰভেদা ইণ্ডিয়া যিটো আমাৰ বিজনেছ অপৰচুনিটি লৈ আজি আমি গোৱালপাৰালৈ গৈ আছোঁ। গোৱালপাৰাত আমি খুব আশাবাদী, কিয়নো গোৱালপাৰা ইমান ধুনীয়া নেচাৰেল পৰিৱেশ, লগতে মানে আহিলেই মনটো কিবা এটা নতুন হৈ যায়। কিয়নো গছতো নতুন কুঁহিপাত ধৰিছে, নতুন কুঁহিপাত আৰম্ভ হৈছে, মনবিলাকো ৰঙীন হৈ আছে। তো আজি আমি সেই ৰঙীন মনবিলাকক লৈ আকৌ নতুন বেলেগ এজনক সেই ৰঙীনভাৱে এটা পৰিৱেশ দিবৰ কাৰণে, বিজনেছ পৰিৱেশ দিবৰ কাৰণে, বিজনেছৰ থ্ৰু দি আমাৰ কেনেকুৱাকৈ আৰ্নিং আহে, কেনেকুৱাকৈ পইচাও আমি ইনকাম কৰিব পাৰোঁ। লগতে আমি এনেকুৱা নহয় যে ঘৰত কিছুমান ল'ৰা ছোৱালীয়ে হওক বা কিছুমান মাইকী মানুহেই হওক বা যিবিলাক আমাৰ মানুহ আছে কিছুমানে যিবিলাকৰ উপাৰ্জনৰ কোনো আহিলা নাই, সেইটোত আমি কি কৰিব পাৰোঁ, বিজনেছৰ থ্ৰু দি আমি মানে এণ্টাৰটেইনমেণ্ট যেনেকুৱাকৈ ঘূৰি আমি বা ঘৰত বহি আমি পইচা এটা ইনকাম কৰিব পাৰোঁ। বিভিন্ন জাগাত আমি যাই পেলাই ইনকাম কৰিব পাৰোঁ, নাইবা আমি ঘৰত বহি পেলাই ইনকাম কৰিব পাৰোঁ। আমাৰ বিজনেছ পলিচিটো তেনেকুৱা ধৰণৰ। তো আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাই যাব www প্ৰভেদা ইণ্ডিয়া, সেইটো তলত লিংক দিয়াই থাকিব। লগতে আৰু এটা কথা কওঁ যে ইয়াতে এনেকুৱা নহয় যে কিছুমান নেটৱৰ্ক বা ডাইৰেক্ট চেলিং কোম্পানী আছে যিবিলাকত কি হয়, কিছুমান এক্সট্ৰা অৰ্ডিনাৰী বস্তু আপোনালোকৰ মূৰত জাপি দিয়া হয় যে এইটো বস্তুৰ ওপৰত আপোনালোকে মাৰ্কেটিং কৰিব লাগিব। কিন্তু আমাৰ এইটোত তেনেকুৱা নহয়। আমাৰ এইটোত কেনেকুৱা, যিবিলাক আমাৰ ঘৰৰ নিডছ আইটেম হয়, যিবিলাক আমাৰ ঘৰত লাগে, তেনেকুৱা আইটেমবিলাকৰ লগতে আমি বিজনেছটো কৰি যাম। ধৰি লোৱা হ'ল এখন আপোনালোকৰ শ্বপিং মল, যিটো বা আপোনালোকৰ ধৰক এখন দোকান, গেলামাল দোকান বুলিও ক'ব পাৰে বা আপোনাৰ মেডিচিন ষ্ট'ৰ বুলিও ক'ব পাৰে, বা যিকোনো ধৰক তেনেকুৱা ধৰণৰ এখন দোকান। তো সেইটো বস্তুৰ যদি যিখিনি আমাৰ ডেইলি নিড বা ডেইলি যিখিনি আমাৰ ইউজেবল বস্তু হয়, সেইখিনিৰ ওপৰতে আমি বিজনেছ কৰিব লাগে। আমাৰ এটাই থিংকিং, যিখন আমি বেলেগৰ লগত কম্পেয়াৰো কৰিবলৈ নাযাওঁ, যিখন আপোনালোকৰ ঘৰৰ কাষৰ দোকান আছে সেইখনৰ লগতে আমি কম্পেয়াৰ কৰিবলৈ যাওঁ। চাওক, আজি আৰু এটা কথা ক'বলৈ যাওঁ। আমি কলেজ এৰা আজি মোটামুটি 10 বছৰে হ'ব, গ্ৰেজুৱেশ্যন কমপ্লিট কৰা। তো সেইটো পৰিৱেশত যদি আমি আজি এই বিজনেছটো নকৰিলোঁ হয়, হয়তো কেতিয়াবা হিৰণ্যক লগ পালোঁ হয়, কেতিয়াবা আমি কিবা এটা কাৰণতে হওক বা কিবা এটা উৎসৱতে হওক তেনেকুৱা জেগাত লগ পালোঁ হয়। কিন্তু আজি বিজনেছৰ থ্ৰু দি আমি পাৰ ডে আমি কি কৰিব পাৰিছোঁ, সেই আকৌ কলেজীয়া যিটো আমাৰ পৰিৱেশ আছিলে সেইটো আকৌ পৰিৱেশ আমি গঢ় লৈ উঠিব পাৰিছোঁ। আকৌ যেন সেই পৰিৱেশত আমি বিলুপ্ত হৈ গৈছোঁ, বিলীন হৈ গৈছোঁ, যেন আমি আকৌ সেই পৰিৱেশটো ঘূৰাই পাইছোঁ। তো এনেকুৱা নহয় যে বিজনেছটো অকল মানে পইচাৰ কাৰণেই কৰিম, সেইটো নহয়। তাৰ লগতে আমাৰ কিছুমান স্মৃতি, যিবিলাক স্মৃতি কলেজৰ স্মৃতি থাকে বা যিবিলাক আমাৰ কিছুমান পুৰণি মানে স্মৃতি সজীৱ কৰিবৰ কাৰণে আমি এইটো বিজনেছতো আহিব পাৰোঁ। তো আৰু কিছুমানৰ ধৰক কি হয়, ঘৰত থাকি মাইণ্ডবিলাক বেয়া হৈ যায় বা বিভিন্ন ধৰণৰ বেলেগ চিন্তাধাৰা অহাৰ ফলত আমাৰ শাৰীৰিক অৱস্থাৰো অৱনতি ঘটে। তো এইটো আমাৰ এই বিজনেছটোৰ থ্ৰু দি আমি কি কৰিব পাৰোঁ, শাৰীৰিক পৰিৱৰ্তন, মানে শাৰীৰিক যিটো এটা উদ্যম, সেইটো উদ্যমো আনিব পাৰোঁ, লগতে আমাৰ শাৰীৰিক বিকাশো আনিব পাৰোঁ।
কিয়নো আমাৰ ইয়াতে বিজনেছৰ থ্ৰু দি আমাৰ বিভিন্ন ধৰণৰ ফুড ছাপ্লিমেণ্ট যিবিলাক ধৰক মানুহে ঘৰত বহি বহি আপোনাৰ এলাগি টাইপ হৈ গৈছে নাইবা ধৰক কিছুমানৰ দেহাৰ বিভিন্ন ৰোগৰ দেখা দিছে সেইবিলাকৰো আমাৰ ফুড ছাপ্লিমেণ্ট আছে যিবিলাকৰ কোনো ধৰণৰ ছাইড এফেক্ট নাই আৰু যিবিলাক আমাৰ 100% 30 ডেজ মানি বেক গেৰাণ্টি আছে যিবিলাকত আপোনাৰ যিকোনো বস্তু আপুনি ইউজ কৰিলে 30 দিনৰ ভিতৰত 30% ইউজ কৰি আপুনি ৰিটাৰ্ণ কৰি দিব পাৰে ইমান ধুনীয়া পলিচি থকা এটা বিজনেছ যিটো বিজনেছে আপোনাৰ কি কৰিব পাৰে অল ওভাৰ ইণ্ডিয়াত কেৱল গেৰাণ্টি দিয়া বিজনেছ এইটোৱে আছে যিটোৱে আপোনাক প্ৰডাক্টৰ গেৰাণ্টি দিয়ে যে আপুনি ইউজ কৰক ইউজ কৰি যদি বেয়া পায় 30% ইউজ কৰি আমাক ৰিটাৰ্ণ দিব পাৰিছে কিয় যিহেতু নিজৰ দুটা মেনুফেকচাৰিং ইউনিট আছে নিজেই যিহেতু খেতি কৰে নিজেই যিহেতু খেতিত শস্য উৎপাদন কৰে গতিকে নিজেই শস্য বিক্ৰী কৰিলে সেইটোৰ আপুনি গেৰাণ্টি দিব পাৰিব তো এইটোৱে কথা লগতে আমাৰ আৰু এটা ভাল অপৰচুনিটি আছে যিটো আমাৰ ক'ব পাৰোঁ যে আপোনালোকে আজি ইমান দিনে এখন দোকানৰ পৰা বজাৰ কৰি আছে সেইখন দোকানত আপোনালোকে জন্মৰ পৰা এতিয়ালৈকে আপোনাৰ দেউতা বজাৰ কৰিছিলে আপোনাৰ ককাও বজাৰ কৰিছিলে কিমান টকাৰ খাইছে কিমান টকা মানে ওলাই গৈছে সেইটোতো আপোনালোকে হিচাপ কৰা নাই আপোনালোকৰ লাভ কি হৈছে আপোনালোকে খাইছে তাৰে বলত আপোনালোকৰ স্বাস্থ্যটো হয়তো অলপমান ঠিকেই আছে বা আপোনালোকৰ কিছু পৰিমাণে অৱনতি ঘটিব পাৰে কিন্তু আমাৰ ইয়াতে যদি আপোনালোকে বিজনেছটো মানে নকৰি পেলাই যে আপোনালোকে যে বস্তুখিনি লৈ পেলাই ইউজ কৰি থাকে তেতিয়াহ'লে আপোনাৰ কি হ'ব এটা আৰ্নিং হ'ব যে আপোনালোকৰ পইচাই আপোনালোকৰ তাতে সোমাই থাকিব বজাৰ কৰাৰ ফলত আপোনালোকৰ 1% আপোনালোকৰ একাউণ্টতো সোমাব কিন্তু আপোনালোকে আজি যিখন দোকানৰ পৰা বজাৰ কৰি আছে সেইখন দোকানত হয়তো আপোনালোকৰ এনেকুৱা হৈছে যে প্ৰথমতে যদি সেইজন দোকানীয়ে খোজকাঢ়ি আছিলে তাৰপিছত চাইকেল ল'লে তাৰপিছত এখন বাইক ল'লে তাৰপিছত এখন কাৰ ল'লে তেনেকুৱাকৈ ঘৰ বিল্ডিং বনালে কিবা বনালে এনেকুৱাকৈ উন্নতি তেখেতৰ হৈ আছে কিন্তু আপোনালোকৰ উন্নতি হোৱা নাই যদি আপোনালোকে নিজাকে কষ্ট নকৰে তো আমাৰ এই বিজনেছটো থ্ৰু দি আপোনালোকে কি কৰিব পাৰে যদি বেলেগ একো নকওঁ মিনিমাম বজাৰৰ আপোনালোকে 1000 বা 2000ৰ বজাৰ কৰি যদি আপোনালোকৰ বিহুৰ সময়ত যদি আপোনালোকৰ ঈদৰ সময়ত আপোনালোকৰ নিজৰ বজাৰ কৰাৰ ফলত যদি আপোনালোকে নিজাকে কাপোৰ এযোৰ ল'ব পাৰে সেইটো এটা খুব ধুনীয়া বুলি মই ভাবোঁ কাৰণ আমাৰ ইয়াতে মেগা লয়েলিটি অফাৰ এটা আছে যিটো আপোনালোকে 3 মাহ কণ্টিনিউ যদি বজাৰ কৰে তেতিয়াহ'লে মিনিমাম বজাৰ 1000 মেক্সিমাম যিমান কৰে আপোনালোকৰ কথা মিনিমাম যদি 1000ৰ বজাৰ কৰে তেতিয়াহ'লে আপোনালোকে 3 মাহৰ মূৰত 14 নম্বৰ মাহত বজাৰ ফ্ৰী পায় মানে 14 নম্বৰ মাহৰ বজাৰ কৰিব যাতে আপোনালোকে মোনাখন লৈ গ'লে হ'ল পইচা দিব নালাগে প্লাছ আৰু এটা কথা মই প্লাছ পইণ্ট বুলি কওঁ বেলেগ বিজনেছতকৈ গোটেইবিলাক প্ৰডাক্টৰে দামবিলাক ৰিজনেবল প্ৰাইচ হয় যেনেকুৱা চাবোন এক পিচৰ কথাই কওঁ চাবোন পিচৰ দাম আপোনাৰ এনে 30 টকা MRP লিখাই থাকে যিটো আপোনাৰ কমপ্লিট আপোনাৰ কি হয় বাথিং বাৰ হয় টয়লেট বাৰ নহয় আপোনালোকে যিবিলাক চাবোন ইউজ কৰে যেনেকুৱা লাক্স হওক ভিভেল হওক এইবিলাকত চাব আপোনাৰ লিখাই থাকিব সেইবিলাক আপোনাৰ বাথিং বাৰ নহয় সেইবিলাক আপোনাৰ টয়লেট বাৰ হয় য'ত TFM বোলা এটা বস্তু থাকে যিটো আপোনাৰ 70%ৰ তলত থাকে কিন্তু আমাৰ ইয়াতে আপোনাৰ TFM 78% আছে যাৰ কাৰণে আপোনাৰ এইটো বাথিং বাৰ তো 78% TFM থকা চাবোন আপোনাৰ 30 টকাৰ সলনি কিমান টকাত পাব 24 টকাত কেৱল এটা ID বনোৱাৰ ফলত আৰু ID বনোৱাৰ কাৰণে আপোনালোকে কেৱল পান কাৰ্ড আধাৰ কাৰ্ড আৰু আপোনাৰ বেংকৰ পাছবুকৰ ফ্ৰণ্ট পেজৰ ফটো আপোনালোকে হোৱাটছআপত দি দিয়ক তাৰপিছত আপোনালোকৰ নামত এটা ID আৰু পাছৱৰ্ড আহি যাব তেনেকুৱাকৈ চাবোনৰ কথা ক'লে যেনেকুৱাকৈ আপোনালোকে হাৰ্পিক ইউজ কৰে হাৰ্পিকটো ৰেগুলাৰ ইউজ কৰা বস্তু সেইটো আপোনালোকৰ কি কৰিব পাৰে যিটো আপোনাৰ 85 MRP লিখাই থাকে এইটো 72ত আমাৰ পৰা ল'ব পাৰে এখন ID বনোৱাৰ পিছত কিন্তু আপোনালোকে বাহিৰত যদি কিনিব লাগে তেতিয়াহ'লে আপোনাৰ 95ৰ ওপৰত পৰি যায় যেনেকুৱাকৈ আপোনাৰ নিম এল'ভেৰা ফেচ ৱাছ আপোনালোকে যিটো ব্যৱহাৰ কৰি থাকে পতঞ্জলি হওক বা এক্সট্ৰা বেলেগ দোকানৰ পৰা আনি পেলাই হওক 100 ml দাম 150 টকাৰ ওপৰত পৰে তো সেইটো আপোনালোকে যদি আমাৰ ইয়াৰ পৰা 100 ml আনে 100 টকা লিখা দাম থাকিব 80 টকাত পাব তেনেকুৱাকৈ চব বস্তুৰে কি হয় ৰিজনেবল প্ৰাইচ মাৰ্কেট যিটো ভেলু আছে কম্পজিশ্যন লৈ পেলাই বেলেগ আপোনাৰ প্ৰডাক্টতকৈ কম দামতে পাব তেনেকুৱাকৈ আমাৰ ইয়াতে ডায়েবেটিছ কেয়াৰ পাইলছ কেয়াৰ যিবিলাকৰ পাইলছৰ সমস্যা আছে এইবিলাকক পাইলছ কেয়াৰ পাব ডায়েবেটিছ কেয়াৰ পাব তাৰপিছত আমাৰ যিবিলাক ইমিউনিটিৰ প্ৰব্লেমৰ কাৰণে আজিকালি জানে কৰোণাটো কিমান মহামাৰী হৈ পৰিছে তাৰ কাৰণে আমাৰ ইমিউনিটি বঢ়াৰ কাৰণে ইমিউনিটি ড্ৰপ আছে ননী আছে তুলসী আছে গিলয়ী আছে তাৰপিছত আপোনাৰ বেৰী প্লাছ আছে ৰেড এল'ভেৰা আছে যিটো আপোনাৰ শৰীৰৰ আপোনাৰ কাৰণে বিৰাটেই ভাল আপোনাৰ ৰেড এল'ভেৰা যিটো আমাৰ হাৰ্টৰ কাৰণে ভাল ওমেগা চুলিৰ কাৰণে ভাল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ ফুড ছাপ্লিমেণ্ট আছে যিটো কোনো ধৰণৰ ছাইড এফেক্ট নাই কাৰণ আমাৰ বস্তুবিলাক অৰ্গেনিক হয় কোনো ধৰণৰ কেমিকেল ইউজ নহয় কোনো এটা প্ৰডাক্টতে প্লাছ আমাৰ স্কিন কেয়াৰৰ প্ৰডাক্ট আছে যেনেকুৱা ডে ক্ৰীম নাইট ক্ৰীম পিগমেণ্টেশ্যন জেল এল'ভেৰা চেফ্ৰন জেল এনেকুৱা ধৰণৰ বহুখিনি আমাৰ কি আছে আপোনাৰ স্কিন কেয়াৰৰ প্ৰডাক্ট আছে যিখিনি কছমেটিক আইটেম বুলি কয় প্লাছ এখন বিউটি পাৰ্লাৰ চলাৰ কাৰণে
যিখিনি আমাৰ নন কেমিকেল প্ৰডাক্ট থাকে সেইখিনি প্ৰডাক্টটো আমাৰ ইয়াতে পায় যেনেকুৱা আপোনাৰ ফেচিয়েল কিট ফেচ স্ক্ৰাব পিল অফ মাস্ক তাৰপিছত আপোনাৰ যিবিলাক ধৰক আপোনাৰ লিপষ্টিক আইলাইনাৰ এইবিলাক ধৰণৰ বস্তুবিলাকো ইয়াত পায় তো আৰু আপোনাৰ নতুনকৈ আমাৰ লঞ্চ হৈছে নৱেম্বৰৰ পৰাই যেনেকুৱা আমাৰ খেতিয়ক বন্ধুসকলৰ বাবে এটা খুবেই ভাল খবৰ যে খেতিয়ক বন্ধুসকলৰ কাৰণে যিবিলাক আমাৰ ৰাসায়নিক সাৰ ইউজ কৰে ৰাসায়নিক সাৰ ইউজ কৰাৰ ফলত কি হয় আমাৰ দেহৰ অৱনতি ঘটে আমাৰ কি হয় আপোনাৰ যিটো আমাৰ খেতিৰ উৰ্বৰতা শক্তি থাকে সেই উৰ্বৰতা শক্তিটো নাশ হৈ যায় কিন্তু আমাৰ এই যিটো আমাৰ ৰাসায়নিক সাৰ নহয় আমাৰ এইটো কৃত্ৰিম সাৰ হয় মানে আমাৰ এইটো অৰ্গেনিক সাৰ হয় অৰ্গেনিক সাৰটো আপোনাৰ ইউজ কৰাৰ ফলত দেহৰ কোনো অৱনতি নঘটে লগতে আমাৰ যিটো আমাৰ খেতিৰ উৰ্বৰতা শক্তি আছে সেইটো ধৰি ৰাখে আৰু আপোনালোকে এবাৰ যদি ইউজ কৰি চাই গতিকে গমেই পাব এইটো খুব ভাল প্ৰডাক্ট হয় গ্ৰোথৰ কাৰণে আছে তাৰপিছত আপোনাৰ যিবিলাক আমাৰ শস্যত মানে কিছুমান ৰোগৰ সমস্যা দেখা দিয়ে সেইখিনিৰ কাৰণে আছে বেলেগ বেলেগ আপোনাৰ 3 ধৰণৰ আমাৰ প্ৰডাক্ট আছে প্লাছ আমাৰ ষ্টিলৰ বৰ্তন যিখিনি আপোনাৰ ধৰক এনেকুৱাকৈ মানুহে আমাৰ পুৰণি আজো ককাহঁতে বা আইতাহঁতে কৈছিলে যে কাঁহৰ বাচনত ভাত খাব লাগে কাঁহৰ বাচনত খালে আপোনাৰ বাচনখিনি বহুত দিন লাষ্টিং হয় প্লাছ আপোনাৰ শৰীৰটো ভালে থাকে তেনেকুৱাকৈ আমাৰ ষ্টিলৰ বৰ্তন আছে ভেনাছ কোম্পানীৰ যিবিলাক আপোনাৰ আমাৰ 5 ষ্টাৰ হোটেলবিলাকত বা তাতকৈ ভাল ভাল দামী ৰেষ্টুৰেণ্টবিলাকত ইউজ হয় তো ভেনাছ কোম্পানী আমাৰ প্ৰডাক্ট যিখিনি ষ্টিলৰ বৰ্তন আছে সেইখিনি আপোনালোকে পাব ইয়াতে তো আপোনাৰ আৰু নতুন নতুন আমাৰ আইটেম বহুত আহি আছে যিহেতু কোম্পানীটো 2 বছৰ হৈছে অলৰেডি সময়সীমা তথাপিতো আমাৰ 2 বছৰ হোৱা নাই আৰু কৰোণাৰ কাৰণে আপোনালোকে জানেই তো আপোনালোকে আহক আজিয়ে জইন কৰক আৰু আমাৰ কোম্পানীৰ লগত জড়িত হৈ 1 নম্বৰতে পইচা আৰ্নিং কৰক 2 নম্বৰতে আপোনালোকে যিটো 30 days মানি বেক গেৰাণ্টি আৰু লয়েলিটি আমাৰ এইটোৰ আনন্দ লাভ কৰক লগতে আপোনালোকে আৰু এটা বস্তু মই কওঁ যে এণ্টাৰটেইনমেণ্টটো মানুহক লাগে লাইফত কাৰণ মানুহে জানে যিবিলাক মানুহে এণ্টাৰটেইনমেণ্ট মানুহৰ লাইফত টেনশ্যন যিবিলাক মানুহৰ লাইফত টেনশ্যন থাকে সেইবিলাকৰ কাৰণে ডিপ্ৰেশ্যনৰ পৰাই বহুখিনি মানুহৰ ৰোগে দেখা দিয়ে তো আমাৰ ইয়াতে আহিলে আপোনাৰ সেইটো মই কওঁ যে এণ্টাৰটেইনমেণ্টৰ লগতে আপোনালোকে গোটেইখিনিয়ে বস্তুৱে পাই যাব তো অকল ইনকামেই নহয় ইনকামৰ লগতে গোটেইখিনিয়ে সাঙুৰি পেলাই আপোনালোকে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে তো চাওক আজি আমি গোৱালপাৰাৰ প্লেচবিলাক দেখাই আছোঁ কি ধুনীয়া ৰাস্তা চাওক খুব সুন্দৰ পৰিৱেশ আমি এনেকুৱাকৈ হয়তো ঘৰত চাকৰি কৰি থাকিলে বা কিবা কাম প্ৰাইভেট জবে কৰি থাকিলে এনেকুৱাকৈ আমি প্লেচ চোৱাৰ সুবিধা নাপাওঁ ইয়াতে চাওক নেচাৰেল বিউটি বুলি ক'ব লাগিব ৰাস্তাৰ মাজেদি যদিও আমি গৈ আছোঁ এনেকুৱা লাগি আছে যেন সৰগত আমি দুৱাৰ দলিত মানে যাই আছোঁ এনেকুৱা ধৰণৰ লাগি আছে খুব সুন্দৰ পৰিৱেশ খুব সুন্দৰ আলোকচিত্ৰ ইয়াতে আপোনালোকে ফটো উঠিবৰ কাৰণেও আহিব পাৰে বা বিভিন্ন ধৰণৰ যদি মাইণ্ড ফ্ৰেছ কৰিবৰ কাৰণে এনেকুৱা খুব সুন্দৰ আপোনালোকে মই এইটো কথাই কওঁ আজি যিবিলাক হাউচ ৱাইফ আছে বহুত ৰেষ্ট্ৰিকশ্যন থাকে ঘৰৰ পৰাই ওলোৱাৰ কাৰণে হওক বা বাহিৰত গ'লেও বহুতে কিবা কিবি ক'ব পাৰে সেইকাৰণে সেইবিলাকক হওক আজিকালি আপোনাৰ ডিজিটেল মিডিয়াৰ যুগ ছ'চিয়েল মিডিয়াৰ যুগ আপোনালোকৰ হয়তো প্ৰাইভেট মানুহৰে ফেচবুক থাকে হোৱাটছআপ থাকে ইনষ্টাগ্ৰাম থাকে তো সেইবিলাকতো আপোনালোকে বিজনেছটো উঠাব পাৰে ধুনীয়াকৈ জইন কৰি পেলাই বহুখিনি আমাৰ যিখিনি মহিলা আইমাতৃ আছে সেইখিনি আমাৰ লগত জড়িত হৈ আছে বহুত এজেড 60 ইয়াৰ্ছৰ মানুহ আমাৰ লগত জড়িত হৈ আছে বা আমাৰ বহুত কম 18 বয়সীয়া ল'ৰা আমাৰ লগত জড়িত হৈ আছে যিবিলাক আমাৰ ষ্টুডেণ্ট থাকে সেইখিনিৰো যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা ষ্টুডেণ্ট আছে মই সেইখিনি কথাই কওঁ সেইবিলাকৰ পকেট খৰচ ওলাবৰ কাৰণে ধৰক স্কিন ট'নাৰ ডে ক্ৰীম নাইট ক্ৰীম এইবিলাক বস্তুৱে চেল কৰি পেলাই সিহঁতে প্ৰফিট কৰি আছে বা আপোনাৰ বিজনেছটো ধুনীয়াকৈ বুজি পেলাই সিহঁতে ধুনীয়া এটা আৰ্নিং কৰি আছে পকেট খৰচ উলিয়াই আছে তো এনেকুৱা নহয় যে আপোনালোকে এনি টাইম ইয়াতে এইটোতে ইনভলভ হৈ থাকিব এইটো নহয় পাৰ্ট টাইম হিচাপত কৰি পেলাই আপোনালোকে কৰিব পাৰে তো এইখিনিয়ে কথা বাকী আপোনালোকে বিজনেছটো ষ্টাৰ্ট কৰক আমাৰ লগত আহক জইন হওক তাৰপিছত আমি কেনেকুৱাকৈ আপোনালোকৰ বিজনেছটো উঠাই লৈ যাব লাগে আমি 100% ছাপোৰ্ট কৰিম অন্য ডাইৰেক্ট চেলিং কোম্পানীৰ নিচিনাকৈ আমি এনেকুৱা নহয় যে আপোনালোকক আগুৱাই লৈ আহি জইন কৰাই পেলাই আমি পাহৰি যাম এনেকুৱা নহয় আপোনালোকৰ লগত সদায় ছাৰ নিচিনাকৈ জড়িত হৈ যেনেকুৱাকৈ আজি হিৰণ্যৰ লগত আজি গোৱালপাৰাত ইউপি কৰিবলৈ আহিছোঁ এখন তো তেনেকুৱাকৈ গোৱালপাৰাত ধুনীয়াকৈ বিজনেছটো উঠাই দিম তাৰপিছত আমাৰ নেক্সট মণিপুৰ আছে এনেকুৱাকৈ বিভিন্ন জেগাত আমাৰ টীম হৈ গৈছে অসমত বা গোটেই ভাৰতবৰ্ষতে তো
এনেকুৱাকৈ আমি আৰু বাহিৰতো আমি বাহিৰত যিবিলাক আউট কাণ্ট্ৰি আছে সেইবিলাকতো আমি বিজনেছটো ইষ্টাব্লিছ কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। এনেকুৱাকৈ যিহেতু বিজনেছটো নতুন, মই এটাই কথা কওঁ আপোনালোকক, এটা উদাহৰণস্বৰূপে এটা কথা কওঁ, এটা ATM-ত ধৰা হ'ল আপোনালোকৰ 30জন মানুহ আছে আৰু এটা ATM-ত 3জন মানুহ আছে। দুয়োটা ATM-তে কিন্তু পইচা আছে, আপোনাক যিমান টকা লাগে তাতকৈ বেছি পইচা আছে। আপোনালোকে কোনটো ATM-ত থিয় হ'ব যাই পেলাই? যিটো ATM-ত 3জন মানুহ আছে সেইটোতে থিয় হ'ব, অভিয়াছলি যুগটোৱে তেনেকুৱা আজিকালি। তো যিহেতু ডাইৰেক্ট চেলিং কোম্পানীত আপোনালোকে নেটত চাৰ্চ কৰি চালে গম পাব যে কি হয়, যিটো কোম্পানী 5 বছৰ হোৱা নাই সেইটো কোম্পানীত যদি আজি আপোনালোকে আহি জড়িত হয়, এদিন নহয় এদিন সেইটো কোম্পানী আপোনাৰ অট'মেটিকলি যেনেকুৱাকৈ ৰাসত থিয় দিলে বা ভিৰত থিয় দিলে নিজে নিজে আপোনাক লৈ গৈ থাকে, তেনেকুৱাকৈ বিজনেছত আপোনালোকে সোমোৱাৰ পিছত অট'মেটিকলি আপোনাৰ গ্ৰ'থ হৈ পেলাই আপোনালোকে কোনোবা এদিন ডায়মণ্ড হৈ যাব, আপোনালোকে গমেই পাব নহয়। তো এইটোৱে কথা কওঁ যে বিজনেছ লগতে আপোনালোকৰ এণ্টাৰটেইনমেণ্ট এই দুটা বস্তু লাগিব লগত। লাষ্টত শেষত মই সামৰিম, কিয়নো আমি প্লেচটো পাব হৈছোঁ য'ত আমি আমাৰ গন্তব্য স্থান য'ত আহিছিলোঁ। তো এইখিনি কৈ শেষত আমাৰ হিৰণ্য খুব মানে কি বিজনেছৰ প্ৰতি আকৰ্ষিত, নিজৰ কিবা এটা কৰাৰ প্ৰয়াস আছে, সেইবাবে আজি ইয়াত জড়িত হৈছে আৰু খুব ধুনীয়া কাম কৰি আছে। তো আমিও সেইটোৱে বিচাৰোঁ যে আপোনালোকে আহি পেলাই নিজৰ যদি কিবা এটা কৰিবৰ প্ৰয়াস আছে, নিজৰ যদি চিনাকি, আৰু মই আৰু এটা শেষত আৰু এটা কথা ক'ব বিচাৰোঁ যে সকলো মানুহকে নিজা নিজা এটা চিনাকি লাগে, পৰিচয় লাগে। আজি যদি মোক দেউতাৰ নাম কৈ মোৰ গাঁওখনত চিনি পায়, তো মই এইটোৱে বিচাৰোঁ যে অল অভাৰ অসমত মোৰ নাম কৈ মোৰ দেউতাক চিনি পোৱা হওক, মই এইটোৱে বিচাৰোঁ। আৰু মোৰ নামটো কেনেকুৱাকৈ উজ্বলি থাকক, বা মই কিমানজনক মই নিজেই, যদিও মই নিজে ইনভেষ্ট কৰি পেলাই এটা বিজনেছ মই খাৰা কৰিব নোৱাৰোঁ, তো মই এই ডাইৰেক্ট চেলিঙৰ থ্ৰুদি কি কৰিব পাৰোঁ, বেলেগক মই জইন কৰাই দি পেলাই মই সিহঁতক পইচা আৰ্নিঙৰ ৰাস্তা দেখুৱাই দিব পাৰোঁ বা আৰ্নিং কৰাই দিব পাৰোঁ। সিহঁতে যদি বা আপোনালোকে যদি মোক অলপ লগত দিয়ে, মোক অলপ টাইম দিয়ে, তো মই এইটো ৰাস্তা দেখুৱাই দিব পাৰোঁ কেনেকুৱাকৈ পইচাটো আৰ্নিং হ'ব, কেনেকুৱাকৈ পকেটত পইচা সোমাব। তো এইখিনি কৈ মই ভিডিঅ'টো সামৰিম। থেংক ইউ ছ' মাছ। জয় হিন্দ, জয় প্ৰভেদা।